কেতিয়াও নেভাবিবা যে প্ৰভুৱে মোক স্বীকাৰ নকৰিব প্ৰভুৱে সদায় স্বীকাৰ কৰে আহক 5 মিনিট দিয়ক 10 মিনিট দিয়ক 15 মিনিট দিয়ক 20 মিনিট দিয়ক কিন্তু সেইটো হ'ল আপোনাৰ কাৰণে আৰু মোৰ কাৰণে এটা কোৱালিটি সময়ৰ ওপৰত নহয় কোৱালিটিৰ ওপৰত হয় বহা প্ৰভুৰ শুনা প্ৰভুক দিয়া প্ৰভুক এই সময় আৰু আমাৰ ওচৰত আছে প্ৰভু পৰম প্ৰসাদ প্ৰভু আছে মতি 24 লিখা আছে লোৱা আৰু খোৱা এই হ'ল মোৰ শৰীৰ লোৱা আৰু খোৱা এই হ'ল মোৰ ৰক্ত প্ৰভুৱে নাই কোৱা মোৰ শৰীৰৰ লিখা নহয় মোৰ শৰীৰৰ লিখা নহয় প্ৰভুৰ শৰীৰ হয় প্ৰভুৱে নাই কোৱা মোৰ ৰক্তৰ লিখা প্ৰভুৰ ৰক্ত হয় বিশ্বাস কৰা আজি আমাৰ বিশ্বাস কৰো আজি আমাৰ বিশ্বাস আৰু আগুৱাই লৈ গৈ থাকো লুক 17:5 লিখা আছে শিষ্যবিলাকে কি ক'লে hey God increase our faith বৃদ্ধি কৰা আমাৰ বিশ্বাস আজি আমাৰ এই প্ৰাৰ্থনা ইয়াত শুনাই দিয়ক প্ৰভু increase my faith বিশ্বাস বৃদ্ধি কৰা সদায় আমাৰ প্ৰাৰ্থনা সেইটোৱে হৈ থাকক আমি কেথলিক বিশ্বাসী হৈ আমাৰ কেন্দ্ৰীয় বিশ্বাস ক'ত থাকিব লাগে পৰম প্ৰসাদত নহ'লে আমাৰ জীवन এটা बेकार जीवन हो जाएगा आइए हम सब हाथ जोड़े और हम सब मिलके गान गाएंगे ईश्वर को स्तुति करेंगे প্ৰভুৰ আগত সমৰ্পণ কৰা কাৰণ আমাৰ কাৰণে পৰম প্ৰসাদ শ্ৰেষ্ঠ উপহাৰ হয় It's the best gift that the Lord has given us শ্ৰেষ্ঠ উপহাৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ জ্ঞান লোৱা বুজি লোৱা यीशु को हम प्यार करें हाथ उठाए সকলোৱে আজি वादा कीजिए आज वादा कीजिए प्रभु के सामने ये खोज लीजिए प्रभु के सामने सुनाइए हमारे प्रेम की कहानी ये जो जीवन है मेरे लिए एक प्रेम है इस जीवन को क्या मैं प्रेम करता हूँ सबके गुरुत्व निजक प्रेम करा जेतिया आमार जीवনত আমি নিজক প্রেম কৰো কাৰণ প্ৰভুৱে কয় তোমাৰ জীবন তোমাৰ শৰীৰ মোৰ মন্দিৰ হয় पहला Corinthians 6:19 में लिखा हुआ है your body is the temple and the Lord dwells there প্ৰভুৱে দেখে আমাৰ সেই মন্দিৰত আছে সেই জীবন সুৰক্ষিত ৰাখা सारे दिल से सारे मन से यीशु को हम प्यार करें সকলোৱে হাত উঠাই আৰু গাই দিয়ক सारे दिल से सारे मन से यीशु को हम प्यार करें सारे दिल से सारे मन से यीशु को हम प्यार करें जिसने किया सबका उद्धार मसीह को हम प्यार